গাইজ এবাৰ পালোহি ৰংঘৰ। আপোনালোকৰ ৰংঘৰ গোটেইটো একফালৰ পৰা দেখুৱাই গৈছে, চাই যাওক। ইয়াৰ আগৰ ভিডিঅ'টো যদি চালে তেনেহ'লে আপোনালোকে তলাতল ঘৰটো সম্পূৰ্ণ চাব পাৰিব। আৰু যদি নাই চোৱা মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। এতিয়া মই আপোনালোকক সম্পূৰ্ণ ৰংঘৰটো দেখুৱাই গৈছোঁ, আপোনালোকে চাই যাওক। হা ভূঞাহঁতে ফটো মাৰিম ন? হা নিপুল ভূঞাহঁতে ফটো মাৰিম। এখন সেই চুলতানখনত আছে, চুলতান এইটো ওখ আছে দেই। চকা সেইফালে ওখলৈ যাব লাগিব। ক'ত দিলো নিজে উঠিব পৰা বেগ চেক লৈ একোৱেই নাই বাৰু, চাবলগীয়া একো নাই। অকল ইয়াত বিহু ভিডিঅ' বনাবলৈ ভাল হ'লে একো নাই। চৌৰা উঠে গাইছ, এইটোৱে হৈছে ৰংঘৰ। চাবলগীয়া ইমান বিশেষ একো নাই, সাধাৰণ ঘৰটোৱে আছে। ওপৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। কেডি বন গया। ফটোজন নেমাও নি কোনো? আপোনালোকক কুস্তি খেল দেখুৱাম দেই। এতিয়া আগৰ দিনৰ মানে এনেকৈ কুস্তি খেলিছিলে। চকুটো অকণমান বেকাকৈ বনালে, এইটো ইমান ধান্দা নিদিব আৰু। এইফালে এইফালে চব মানে ঘাঁহ কাটি থকা হৈছে ইয়াত। গোবৰ্ধন পৰ্বত কি হ'ল? যেতিয়া ৰংঘৰ পৰা ওলাই আহিলোঁ আৰু ৰংঘৰত নোসোমাওঁ, এইফালে চাওক কি আছে। জয় ভাৰত মাতা কি জয়। এইটো হৈছে ৰংঘৰ পণ্টভল পৰা চাবলৈ গ'লে। চ' বাই বাই গাইজ, কাইলৈ লগ পাইছোঁ।